दोस्तों वेलकम बैक टू माय यूट्यूब चैनल संतोष कुमार ब्लॉग्स। दोस्तों मैं আপোনাক কৈছিলোঁ যে কি আজি মানে ফটোশ্বুট কৰিম মানে 16 তাৰিখে হয় আজি তো মই ফটোশ্বুট কৰিম বুলি কৈছিলোঁ। দোস্ত একদম চাব পাৰে একদম ৰেডি হৈছে একদম এইগিলা কঙালী চঙালী ৰেডি হৈ আছোঁ আৰু এইটো বাই হাই তো বাই এইগিলা ঢোল চোল কৰি আনিছে আৰু এইটো আমাৰ দাদা হয় দাদায়ো মানে অলপ আহিছে আৰু মানে বেকগ্ৰাউণ্ড কেনেকুৱা টাইপ আছে তো দাদাও কৈ দিব আৰু তো বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত এখন আমাৰ ফিল্ড চাব পাৰে আৰু এইটো এইটো মই দোস্ত আৰু মানে এটা বাৰী আপোনালোকে চাব পাৰে দোস্ত সোনকালে দিলে সেইবাবে এনেকুৱাই হৈ গ'ল বাৰী একো নহয়। দোস্ত তুলিম এতিয়ালৈকে মানে দোস্ত এক কপি তুলিলোঁ ফটো এতিয়ালৈ তো সেই কপি অলপ মানে অলপ পিছত দেখাম তো মানে আমাৰ একদম চকীখন দেখাম তো এতিয়া মানে আৰু উঠিলোঁ তাৰপিছত কৰিম আৰু দোস্ত আমি এতিয়া মানে মই এতিয়া এই গছডালৰ কাষত উঠিম ফটো দোস্ত মই একলে মানে এটা নাচনীও নাই একো নাই মানে হ'ব দিয়ক আৰু একো নাই এইবাৰ তো তোলোঁ আৰু দোস্ত ছেকেণ্ড কপিও ফটো তোলা হ'ল দোস্ত এইবাৰ থাৰ্ড কপি ক'ত তুলিম এই সেইডাল গছত তুলিম সেইফালে তো সেইডাল গছত ডাঙৰ গছ দেখিছোঁ তাতে তুলিম তো এতিয়া ইয়াক তুলিছোঁ। তো ফাইনেলি হ'ল একদম ফটোশ্বুট কৰা তো ফটোকে ক'ব আপোনালোকে চাব পাৰে অলপ এনেকুৱা টাইপ হৈছে। একপি ফটো ৰাস্তাত উঠিছোঁ আৰু একপি ঢোলটো তলত থৈ উঠিছোঁ আৰু একপি ঢোলটো বাৰী দি লৈ উঠিছোঁ আৰু এই কপি মানে গছৰ ওচৰত উঠিছোঁ। মই গাব মানে গান গাব নাজানো নাচিয়েই দিছোঁ মই অলপ ঐ নাহৰ ফুলৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ এনে অলপ দেখাই দিলোঁ ভাও গাই দিলে তো আজি ভিডিঅ'টো কেনেকুৱা ক'ব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা এতিয়ালৈ বাই বাই। দাদা টিম চাব পাৰে ক্ৰিকেট খেলিব আহিছে দিয়ক বাই বাই।